তো হেল্ল' গাইজ মই ৰেম্বকান্ত আৰু মই আহিছোঁ মালাদৰাত বিহু চাবৰ কাৰণে। তো আপোনালোকক দেখুৱাই দিম মালাদৰা বিহুত কি কি দেখা পায়। তো চাওক আপোনালোকে মোৰ ভিডিঅ' শেষলৈ। তো মই প্ৰথমতে দেখা পালোঁ য'ত আমাৰ ভাষাত ফেশ্বন বুলি কয়, ফেশ্বন কম্পিটিশ্যন চলি আছে। তো আৰু ইফালে ফেশ্বন কম্পিটিশ্যন শেষ হ'ল। তো এতিয়া পুৰস্কাৰ দি দিছে। তো তেওঁলোকে তিনিজনে পুৰস্কাৰটো জিকিল ফেশ্বন কম্পিটিশ্যনৰ। তো এতিয়া পাপৰি গগৈ উঠি গ'ল মঞ্চলৈ গীত পৰিৱেশন কৰিবৰ কাৰণে। তো আপোনালোকক দেখুৱাই আছোঁ মই ওচৰৰে পৰা। তো আপোনালোকে দেখি পাইছে মানুহ বেছি হৈছে আৰু আপোনালোকক ওচৰলৈ যাই কিনে দেখুৱাই দিছোঁ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বৰষুণ পৰম হৈ আছে, অলপ পৰি আছে। তো মোৰ ভিডিঅ' শেষলৈ চাই থাকক মজাকে। মে ৰাতিৰ পৰা থাকাই এতিয়া 15 মে ৰাতিপুৱা হৈ গ'ল। বৰষুণ পৰি যাইছে একদম ঘৰত। তো গান চাই কিনে একদম ৰাতিপুৱালৈকে থাকিলোঁ পুৰা একদম বৰষুণ পৰি আছে। তো ইফালে চাওক আৰু ইফালে ভিজি গৈছোঁ পুৰা একদম বৰষুণ পৰি আছে। এতিয়া ঘৰত যাই আছোঁ। তো আজিৰ কাৰণে বাই বাই।